হিতগুণী মানুহসকল আশা কৰোঁ আপোনালোক সকলো ভালে আছে। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। হিতগুণী মানুহসকল আজি আপোনালোকৰ মাজলৈ দুটা মেডিচিন লৈ আহিছোঁ। এটা হৈছে পাৰফেক্ট ছুপাৰ, আনটো হৈছে ট্ৰাইচেল। কিয় লৈ আহিছোঁ আজি এই দুটা মেডিচিন সম্পূৰ্ণ আলোচনা কৰিম। ভিডিঅ'টো শেষলৈ চাই থাকিব। আজি আলোচনা কৰিম ধান খেতিৰ মজা খোৱা পোকৰ ওপৰত। আপোনালোকে এতিয়াৰ দিনত বড়ো ধানৰ খেতি কৰিছে। যদিহে আপোনাৰ ধান খেতিডৰাত মজা খোৱা পোকে আক্ৰমণ কৰিছে, ধান খেতিডৰাত ট্ৰাইচেল, পাৰফেক্ট ছুপাৰ, কেনন এইকেইটা মেডিচিনেৰে কিছু ৰক্ষা কৰিব পাৰিব। হিতগুণী মানুহসকল ধান খেতিত বিশেষকৈ 5 ধৰণৰ পোকে আক্ৰমণ কৰে। 1 নম্বৰ মজা খোৱা পোক, 2 নম্বৰ চৰহা পোক, 3 নম্বৰ টোপলি কটা পোক, 4 নম্বৰ পাত মেৰুৱা পোক, 5 নম্বৰ গান্ধী পোক। হিতগুণী মানুহসকল মজা খোৱা পোকৰ পৰা ধান খেতিডৰাক ৰক্ষা কৰিবলৈ আমি কঠীয়াবোৰ শোধন কৰি ল'ব লাগে। যদি আমি কঠীয়াবোৰ শোধন কৰি লওঁ তেতিয়াহ'লে আমাৰ ধান খেতিডৰাত মজা খোৱা পোকে আক্ৰমণ কৰিব নোৱাৰে। হিতগুণী মানুহসকল মজা খোৱা পোক বেছিকৈ ধান খেতিত হোৱা দেখা যায়। মজা খোৱা পোকে বেছিকৈ ধান খেতিত আক্ৰমণ কৰে। হিতগুণী মানুহসকল ধানৰ বয়স এমাহমানৰ পিছতে মজা খোৱা পোকে ধান খেতিডৰাত আক্ৰমণ কৰিবলৈ আৰম্ভ কৰি দিয়ে। হিতগুণী মানুহসকল মজা খোৱা পোক হালধীয়া ৰঙৰ পূৰ্ণাংগ পোক। মজা খোৱা পোকৰ পলুৱে ধান গছডাল ভিতৰি খাই দিয়ে, যাৰ ফলত আক্ৰান্ত ধান গছৰ কোহটো গুৰিতে শুকাই মৰি যোৱা পৰিলক্ষিত হয়। হিতগুণী মানুহসকল মজা খোৱা পোকৰ পলুৱে ধান গছডাল ভিতৰি খাই দিয়ে, যাৰ ফলত আক্ৰান্ত ধান গছৰ কোহটো গুৰিতে শুকাই মৰি যায় আৰু ধান গছবোৰ খেৰ ৰঙৰ বৰাবৰ হৈ যায়। তো হিতগুণী মানুহসকল এই মজা খোৱা পোকৰ পৰা আমি ৰক্ষা কৰিবলৈ বা ৰক্ষা পাবলৈ তাত ট্ৰাইচেল আৰু পাৰফেক্ট ছুপাৰটো স্প্ৰে কৰিব পাৰিম। আৰু এটা মেডিচিন আছে কেনন। তো 20 দোকানত মই নাপালোঁ কেননটো। তো সেইটো খুবেই ভাল মেডিচিন হয়। সেই কেননটো আপোনালোকে ধান খেতিত মজা খোৱা পোকত স্প্ৰে কৰিব পাৰিব। এতিয়া আহোঁ ট্ৰাইচেলত যিটো কেমিকেল আছে ইয়াত দেখিবলৈ পাইছে নহয়, ক্ল'ৰ'বাৰিফছ 20% EC। ক্ল'ৰ'বাৰিফছ 20% ECটো আপোনালোকে ধান খেতিৰ মজা খোৱা পোকত এক স্প্ৰে কৰিব পাৰিব। প্ৰতি লিটাৰ পানীত 2 ml কে মিহলাই আপোনালোকে এফালৰ পৰা ধুনীয়াকৈ স্প্ৰে কৰিব, যাতে ধান গছজোপা সম্পূৰ্ণভাৱে ভিজি যায়। আৰু ওপৰত স্প্ৰে কৰা মেডিচিনটো তললৈকে যাব লাগিব, কিয়নো মজা খোৱা পোকৰ পলুটো একেবাৰে ধান গছৰ যিটো ডিলৰ ভিতৰত থাকে, সেই মেডিচিনটোৰ ভিতৰত গ'লে সেই পোকটো মৰি যায়। তো মেডিচিনটো স্প্ৰে কৰাটো সম্পূৰ্ণ খুব ভালদৰে ধান গছজোপা ভিজাই স্প্ৰে কৰিব। তো এইটোৰ আছে ক্ল'ৰ'বাৰিফছ 20% EC, প্ৰতি লিটাৰ পানীত 2 ml কে মিহলাই স্প্ৰে কৰিব পাৰিব। আৰু এইটো আছে পাৰফেক্ট ছুপাৰ। পাৰফেক্ট ছুপাৰ আছে নাগাৰ্জুনা কোম্পানীৰ। ইয়াত কেমিকেল আছে দেখিবলৈ পাইছে নহয়, প্ৰফিনোফছ 40% প্লাছ সাইফাৰমেথ্ৰিন 4%। প্ৰফিনোফছ 40% প্লাছ সাইফাৰমেথ্ৰিন 4%। তো পাৰফেক্ট ছুপাৰটো আপোনালোকে প্ৰতি লিটাৰ পানীত 2 ml কে মিহলাই ধান খেতিৰ মজা খোৱা পোকত স্প্ৰে কৰিব পাৰিব। আৰু মই যিটো মেডিচিনৰ নাম কৈছিলোঁ কেনন, তো কেননটো খুবেই পাৱাৰফুল মেডিচিন হয় আৰু মজা খোৱা পোকৰ বাবে খুবেই ভাল মেডিচিন হয়। 20 দোকানত মই কেননটো নাপালোঁ, পালে আপোনালোকক এবাৰ দেখাই দিব পাৰিলোঁ হয়। কেননত ক্ল'ৰ'বাৰিফছ 50% আছে। ট্ৰাইচেলতকৈ কেননত ক্ল'ৰ'বাৰিফছৰ পাৰ্চেণ্টেজ 30% বেছি আছে। কেননটো নাগাৰ্জুনা কোম্পানীৰ হয়। আপুনি 20 দোকানত গ'লে কেননটো আনিব পাৰিব। কেননৰ দুটা মেডিচিন আছে, ক্ল'ৰ'বাৰিফছ 50% প্লাছ সাইফাৰমেথ্ৰিন 5%। তো কেননটো আপোনালোকে আনি কিনে ধান খেতিৰ মজা খোৱা পোকত তাক স্প্ৰে কৰিব পাৰিব প্ৰতি লিটাৰ পানীত 2 ml কে মিহলাই। তো কুইনালফছ এইটো কেমিকেলৰ নাম কৈছোঁ। তো কেমিকেল কুইনালফছ থকা আপোনালোকে যিকোনো এটা মেডিচিন য'ত কুইনালফছ 20% EC থাকিব লাগিব, আপোনালোকে এই কুইনালফছ থকা মেডিচিন আনিও ধান খেতিৰ মজা খোৱা পোকত স্প্ৰে কৰিব পাৰিব আৰু আপোনালোকে কিছু পৰিমাণে ৰক্ষা পাব। এফালৰ পৰা ধুনীয়াকৈ স্প্ৰে কৰিব। আৰু মনত ৰাখিব যে আপোনালোকে বাৰে বাৰে ভুল কৰি নাথাকিব যে আপোনালোকে এবাৰ ধান খেতিডৰাত মজা খোৱা পোকে ধৰিছে, নেক্সট বাৰ আপোনালোকে কঠীয়াবোৰ শোধন কৰি ল'ব। শোধন কৰি লোৱাৰ পিছত আপোনালোকৰ ধান খেতিডৰাত মজা খোৱা পোকে আক্ৰমণ কৰিব নোৱাৰে। হিতগুণী মানুহসকল আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তো ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব। তো ধন্যবাদ। জয় অসম।